এ চক কি মাছ উঠাই দিলো হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু একদম আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছে। একদম চকু ফুলা ফুলা লাগছে হয় না, চকু ফুলা ফুলা লাগছে আৰু আপোনালোকক স্বাগতম জনাইছোঁ এঞ্জেল ডায়েৰী আন এটি ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ মাছ ধৰিব, জাল মাৰিব। কোনে জাল মাৰিব? এইজনী। তো ময়ো মাৰি চাম আৰু মাছ উঠক বা নুঠক, কিন্তু জাল মাৰি চাম আজি। তো আমি গৈ আছোঁ জেঠীহঁতৰ ঘৰত মাছ মাৰিবৰ কাৰণে। মানে আমাৰো মাছ এৰি দিছিলোঁ, যিহেতু আমাৰ পুখুৰী নাই ন, তো জেঠীহঁতৰ পুখুৰীতে মাছ এৰি দিছিলোঁ। তো আজি একদম মাছ ধৰি খাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ কিমান মাছ পাওঁ। এইপিনে ৰিম্পিও আহি গৈছে মাছ ধৰিব। আৰু খুৰাকে আগতে জালখন লৈ আহিছে। ক'ত জালখন? ব'লা মাছ ধৰিব লাগে সোনকালে। তুমি আগতে যাই কিনে মাৰি থাকিব লাগে মাছ। তো আমি পিছফালে গৈ আছোঁ, একদম দূৰত পুখুৰী, আৰু এই মস্ত বাল্টিংটো লৈ গৈ আছোঁ। চবতছে ডাঙৰ মাছটো ময়ে উঠাম আজি। দেচোন চাই লওঁ কোনে উঠাই, হয় না নহয়? মিঠে ময়ো মাৰিম আজি। তই পাৰা জাল মাৰিব পাৰা? তই মাছ নুঠব পাৰি, কিন্তু জাল মাৰিব পাৰিম। এঞ্জেলৰ খুৰী মাকক চা, খুৰী মাই তামাম জাল মাৰিব পাৰে কিন্তু। তো এই পুখুৰীটোত আমি এতিয়া জাল মাৰিম, আৰু এই পুখুৰীটোত আমি তাৰমানে মাছ দিছিলোঁ। ডাঙৰ হ'বৰ কাৰণে মাছ থৈছিলোঁ আমি ইয়াতে। কেইটা মাছ দিছিলে আমাৰ ইয়াতে? চানা হৈছে না আৰু তাৰে এক দুই নুফলিলে জালখন। ইমান ডাঙৰ মাছ এটা আছে। মাছ ধৰিব আহি পানী নানামিলে কেনেকে হ'ব? তো এইখেতে নামিয়ে গ'ল। মানে ওপৰৰ পৰা জালখন মাৰি আছে যদিও জালত এটাও মাছ উঠা নাই, চব সৰু সৰুহে মাছ উঠিছে। তো ভাবিলোঁ ধৰি জালখনকে টানো, মানে জালখন সৰু, তো ওপৰৰ পৰা মাৰিলেও মাছ নুঠিব। তো সেইকাৰণে ধৰি টানিব ল'লোঁ, কিন্তু মাছ হ'লে এটাও পোৱা নাই। আমাৰ কামবিলাক দেখা পাই জেঠিও নানামাকে থাকিব নোৱাৰিলে। তো জেঠিও মাছ ধৰিবৰ কাৰণে খালত নামিয়ে গ'ল। ডাঙৰ মাছ উঠোৱাহে কথা আৰু। বললি এই কেনেকুৱা কৰিছে? মই কৈছো ন 3 কেজি মান হ'ব। মই কি বঢ়িয়াকে পানীত থকা সৰু সৰু মাছ মাছ খাই আছো। তন্নে মোক কিয় ধৰিলি? ইটা তন্নে আজি মোক খাবি। এ চক কি মাছ উঠাই দিলো। কেনেকুৱা কৰি দিছে? এঞ্জেল আহি গেল দে। এঞ্জেল এইটো কি ফিছ? কি ফিছ এইটো? হা কি ফিছ এইটো? কৈ দে না। তাই কি কয়? হুৱেল ফিছ বোলে। এইটো হুৱেলৰ নিচিনা দেখা পাইছে। তুমি হামু দি আছিলা, আমি মাছ মাৰি আছিলোঁ। তুমি হামু দি আছিলা। এই এতিয়া খালত পিছফালে। তোমাক কেতিয়াবা লৈ যাম দেই তাতে দেই, পিছফালে। একদিন যে একদম মাছ বেপাৰী হেন লগা হৈছে দেই। অলপ ধুই ল'ব লাগে মাছটো, চাফা হ'ব, ভালে খাব। সৰু মাছখিনিয়ে ভৰা পাতি দিলে প্লাষ্টিকত। একদম মাছ বেপাৰী হেন লগা হৈছে। হা মাছ কাটছি। এনকে দিছে মুখ খান।
তো গাইজ এইটো হৈছে পথৰ পৰা আনি এৰি দিয়া মাছ আৰু গাইজ বৰালি মাছৰ মুখত কেতিয়াও কিন্তু হাত নিদিব দিয়ক মানে যদি আপোনালোকে হাত বা আঙুলি ভৰাই দিয়ে নহয় একদম আঙুলি ছিঙি দিব আপোনালোকৰ মানে এনেকুৱা ধাৰ আছে দাঁতবিলাকৰ আৰু যিকোনো মাছৰে মুখত হাত ভৰাই দিব নালাগে আৰু ময়ো পাহৰি গৈছিলোঁ যে মাছটোৰ দাঁতকেইটা যে ইমান ধাৰ আছে তো মোৰো আঙুলিটো লাগি গৈছিল তো একদম ছাল এৰি গৈছে তো গাইজ ঘৰত আহি মাছ চাছ বাচি এইপিনে মাছ ভাজি আছে এতিয়া ভাতৰ লগত খাব লাগে আৰু গা পা ধুই একদম মাছ ভাজত লাগি দিছে এইয়া তোমাক আমি কাটা নোহোৱা মাছ দিছোঁ ইয়াতে কাটা নাই বৰালি মাছ পাইছোঁ না আজি আমি খাবনে নাই খাব ইয়াতে খাব এঞ্জেলে এইটো ফিছ বিগ ফিছ কেনেকৈ খাবা মাছ দি মাছ তো ফ্ৰেণ্ডছ নিজে পানীত নামি জাল মাৰি মাছ ধৰি মাছ ভাজি খোৱা মজাই বেলেগ আৰু মাছটো যিমান ডাঙৰ সিমান তাৰমানে টেষ্টিও এঞ্জেল ফিছটো টেষ্টি হয় না কিমান টেষ্টি দেখাই দিয়া টেষ্টি দেখাই দিয়া কৈ দিয়া টেষ্টি কৈ দিয়া এঞ্জেল এইখিনি মই খাওঁ নেকি এইখিনি মই খাওঁ দিয়া অলপ অলপ খাওঁ মই মোৰ নাই এঞ্জেলৰ পৰা অলপ দিয়ে মোক অলপ খাওঁ দিয়া ৰিম্পি তুমি ডাঙৰ মাছটো কিয় খোৱা নাই বৰালি মাছ খোৱা নাই দিওঁ তুমি